লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানৰ দৃশ্য এয়া। বৃহস্পতিবাৰে শুভাৰম্ভ হোৱা কাৰ্যসূচীৰ সফল ৰূপায়ণ হয় বহু গণ্যমান্য ব্যক্তিৰ অংশগ্ৰহণেৰে। পৰ্যন্ত এইখন সাহিত্যৰ ক্ষেত্ৰত গোটেই অসমত ৰাতিপুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ দিশত অপৰিসীম অৱদান আগবঢ়োৱা মহান ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পিছতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষাবিদ, নীতি নিৰ্ধাৰক আৰু মন্ত্ৰীসকলৰ অংশগ্ৰহণেৰে আৰম্ভ হয় আলোচনা চক্ৰৰ। তিনিদিনীয়াকৈ উদযাপিত হ'বলগীয়া কাৰ্যসূচীৰ প্ৰথম দিনটোৰ আৰম্ভণিতে সোণালী জয়ন্তী উদযাপনৰ মূল তৰণ উদ্বোধন কৰে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ কিৰণ হাজৰিকাই। ইয়াৰ পিছতে সোণালী জয়ন্তী আয়োজন সমিতিৰ সভাপতি ডক্টৰ মুকুন্দ ৰাজবংশীৰ লগতে 50জন বিশিষ্ট ব্যক্তিয়ে 50খন পতাকা উত্তোলন কৰি মহাবিদ্যালয়খনৰ 50 বছৰ সম্পূৰ্ণ কৰাৰ দিৱসৰ আৰম্ভণি কৰে। লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ দিশত নতুন শিক্ষানীতিৰ আলোকত উচ্চ শিক্ষাৰ ওপৰত এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰখন উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ মুখ্য পৃষ্ঠপোষক ডক্টৰ ৰণোজ পেগুৱে। সাৰ্টিফিকেট ডিগ্ৰীৰ গ্যাৰান্টি মোক নালাগে, মোক লাগে এই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী এমপ্লয়েবল হ'ব লাগিব, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী তেওঁলোক সংস্থাপিত হ'ব লাগিব। ডক্টৰ মুকুন্দ ৰাজবংশীৰ অধ্যক্ষতাত অনুষ্ঠিত আলোচনা চক্ৰত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী ডক্টৰ ৰাজকুমাৰ ৰাজেন্দ্ৰ সিং, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডক্টৰ ননী গোপাল মহন্ত, পদ্মশ্ৰী যাদৱ পায়েং, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰুত কুমাৰ বৰুৱা, অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নৰেন্দ্ৰ এছ চৌধুৰী, ইগনো নতুন দিল্লীৰ উপাচাৰ্য ডক্টৰ কিৰণ হাজৰিকা, সৰ্বভাৰতীয় অধ্যক্ষ পৰিষদৰ সভাপতি ডক্টৰ সঞ্জয় বাকিল, অসম ৰাজ্যিক অধ্যক্ষ পৰিষদৰ সম্পাদক ডক্টৰ ৰঞ্জন কলিতা, অসম কলেজ শিক্ষক সন্থাৰ সম্পাদক ডক্টৰ জয়ন্ত বৰুৱা আৰু মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ অনিল শইকীয়াই। অনুষ্ঠানতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন দিৱসৰ স্মৃতিগ্ৰন্থ স্বৰ্ণজ্যোতি উন্মোচন কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডক্টৰ ননী গোপাল মহন্তই।